वेलकम टू माय चैनल। आशा करूँ সকলো ভালে আছে। আজি এটা স্পেশাল স্নেক্স আপোনালোকৰ মাজলৈ আনিম বুলি ভাবিছোঁ। সো এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আশা কৰো সকলোৱে ভাল পাব। তো বৰষুণৰ কাৰণে গোটেই ৰাস্তাত পানী হৈ গ'ল আজি। চাওকচোন আমাৰ ৰাস্তাটো কেনেকুৱা অৱস্থা হৈ গ'ল। অলপমান কন্টিনিউ বৰষুণ দিলে আমাৰ ৰাস্তাত পানীয়ে একদম যাব নোৱাৰা হৈ যায়। বহুতো অসুবিধা হয়। এতিয়া বাজিছে 4:30। ঘৰত থাকিলে খালি ভোক লাগি থাকে, অনবৰতে খাওঁ লাগি থাকে মোৰ বিশেষকৈ। আপোনালোকৰ এনেকুৱা হয় যদি জনাবচোন কমেণ্টত। এতিয়া মই এটা নতুন ষ্টাইলৰ এটা মানে অমলেট বনাম। বহুতো টেষ্টি হয় খাবলৈ। আহক আজি আমাৰ এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰ'ব আপোনালোকক এটা বস্তু দেখুৱাম। এইটো কোনে কোনে ভাল পায়। লেটেকো হয়, এইটো টেষ্টি হয় কিন্তু খাবলৈ। ইয়াতে মই 3টা কণী লৈছোঁ। এতিয়া মই কণীকেইটা ভাঙি ল'ম ফাৰ্ষ্ট। ভাঙি পেলাই ইয়াৰ যোনটো এগ হোৱাইটটো আমি ছেপাৰেট কৰি ল'ম য়েল্লোৰ পৰা। এনেকৈ ইয়াত য়েল্লোটো এক্সট্ৰাকৈ থ'ব আৰু বগা অংশটো এক্সট্ৰাকৈ থ'ব। এনেকৈ আমি 3টা কণী কৰোঁ। ভাঙি লৈছোঁ 3টা। এতিয়া আমি এই দুটা বেলেগকৈ ল'লোঁ। ৰ'ব দেখাইছোঁ আপোনালোকক। এইখিনি কণীৰ বগা অংশখিনি আৰু এইখিনি হৈছে হালধীয়া অংশখিনি। এতিয়া আমি এই দুটা মিক্স কৰি ল'ব লাগিব। এতিয়া এইখিনি এনেকৈ ফেটি ল'ব লাগিব ভালকৈ। কেনেকৈ ফেটি ল'ব। মোৰ এইটো মেচ কৰি ভাগৰ লাগি গৈছেগৈ। চাওকচোন ইমান টাইম। আৰু এটা কথা, যাৰ ওচৰত মোৰ নিচিনা এভেইলেবল টাইম আছে সিহঁতে এইটো অমলেট বনাব, নহ'লে নবনাব। চাওক এতিয়া এইটো মিক্স কৰা হৈ গ'ল। এইটো যিটো ক্ৰিমি অলপ হ'ব তেতিয়া এইটো হৈ যায়, কাৰণ এইটো ক্ৰিমি নিচিনা ফেন হৈ আহিছে। এইটো হৈ গ'ল। আৰু য়েল্লোখিনিও হৈ গ'ল, কাৰণ এতিয়া ফেন উঠি আহি আছে। এতিয়া আমি এইটো য়েল্লোখিনি হালধীয়া অংশখিনি কণীৰ বগা অংশৰ লগত মিলাই দিম। এতিয়া আমি ভালকৈ আপোনালোকে এখন পেন ল'ব, ইয়াত এনেকৈ দিব। তাৰপিছত টাৱাখন গৰম হ'ব লাগিব। ইয়াতে আমাৰ এতিয়া মিক্সাৰখিনি
মিক্স আৰু এটা কথা, এইটো যিমান মিক্স কৰিব সিমানে ভাল। আমাৰ টাৱাখন গৰম হৈ গৈছে, এতিয়া আমি কণীখিনি দি দিম। আপোনালোকে ভাবিছে চাগে ইয়াত মই তেল চেল দিয়া নাই, কাৰণ ইয়াততো তেল দিবও পাৰে নিদিবও পাৰে। আৰু এতিয়া আমি এটা কাম কৰিম, এতিয়া আমি ছাইডৰ অকণ অংশ এনেকৈ উঠাই ল'ব। উঠোৱাৰ পিছত ইয়াতে অকণমান বাটাৰ, ইয়াতে বাটাৰ দি দিব এনেকৈ। এনেকৈ বাটাৰটো দি দিব, তাৰপিছত এনেকৈ ভাঙি গৈছে মোৰ উৎপাতৰ কাৰণে। এনেকৈ বাটাৰ দি দিব। মই কিন্তু বাটাৰ বহুত খাওঁ, নাখাব আপোনালোকে বেছি বাটাৰ, ভাল নহয়। আমাৰ অমলেটটো প্ৰায় ৰেডি হৈছে। এইখিনি অলপ বেয়া হৈ গ'ল, কি কৰিব আৰু। এয়া চাওক, পুৰা বাটাৰী হৈ আছে। মোক ওপৰত ছটিয়াই দিছোঁ, বেছি নিদিব, অকণমান দিব, কাৰণ বাটাৰ দিয়া হৈছে যিহেতু। এইটো চাওক, আমাৰ অমলেট প্ৰায় ৰেডি হৈ গৈছে। ছাইডৰ বাটাৰখিনি এনেকৈ দি দিব ইয়াত। তো আমাৰ আজিৰ আমলেটটো ৰেডি হ'ল। আমি আৰু এটা বস্তু বনাম, এইটো হৈছে মেংগ' শ্বেক। মেংগ' শ্বেকটো চবেই ভাল পায়, মোৰ ফেভৰেট হয়। তো আহক আজি আমাৰ মেংগ' শ্বেকটো বনাওঁ। মেংগ' শ্বেকৰ কাৰণে মই দুটা আম ধুই লৈছোঁ, পকা পকা আম, পুৰা মিঠা আম হয় এইকেইটা। মই এতিয়া আমখিনি ইয়াত কাটি ল'লোঁ। কাটি পেলাই মই ইয়াত অলপমান গাখীৰ দিছোঁ। ইয়াত মই অলপ ঠাণ্ডা পানী দিছোঁ। দুটামান আইচ কিউব দিছোঁ। এতিয়া মই এইটো ইয়াত মিক্স কৰি ল'ম। এয়া আমাৰ মেংগ' শ্বেক ৰেডি। এয়া দেখাতে পুৰা টেষ্টি লাগিছে। এতিয়া মই ইয়াত অকণ ওপৰত কাজু কিচমিচ দি দিছোঁ। এতিয়া আজিৰ ইভিনিং স্নেক্স ৰেডি। গোটেইটো কিন্তু মই নাখাওঁ দেই, আধা ভাইটিয়ে খাব মোৰ, কাৰণ গোটেইটো মই ইমান খাব নোৱাৰিম। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, মোৰ কিটচেনৰ অৱস্থা। এয়া মোৰ কিটচেনৰ অৱস্থা চাওক। এয়া মই চাফা কৰিব লাগিব, নহ'লে মোক মায়ে আহি পেলাই এতিয়া দিবহি। তো মই এতিয়া কিটচেনটো চাফা কৰি লওঁ।
হেল্ল' এভৰিৱান, মই আমলেটটো খালোঁ। বহুত টেষ্টি হৈছে আমলেটটো, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ইজি হয়, একো বেলেগ একো নালাগে। তো আজি গোটেই দিনটো ৰাতিপুৱাৰ পৰা বৰষুণ দিলে, এতিয়া পূৰা ৰ'দ দিছে ইয়াত। কি ধুনীয়া বতৰ এতিয়া, কিন্তু আমাৰ পানীখিনিহে শুকোৱা নাই তলৰ। তো আজি মোৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বাই বাই।